সকলোকে হেপী হোলী জনাইছোঁ। আমাৰ হোলীৰ বজাৰ তেনেকৈ কৰা হোৱা নাছিলে, আগৰ অলপ চলপ কিবা কিবি আছে, তথাপি এই গুডুক লাগে বুলি ক'লে আৰু চন্দুলেও কিবা কিবি অকণমান আৰু ইমান বৰ বেছি এবাৰ হোলী জোৰা নহ'ব, তাকে কিবা কিবি অকণমান লওঁ বুলি টাউনলৈ আহি আছোঁ। কেন্দুগুৰিত লোৱা নহ'লে কৈছে যে বোলে টাউনতে ল'ব, সেইকাৰণে টাউনত আহি আছোঁ। তাৰ মাজতে ছাগলী মাংস অকণো খাব লাগিব, হোলী বুলি দেওবাৰ আজি বাৰটো মানে বুধবাৰ পৰিছে, খাব পাৰি, ঘৰতো গৈছে, তাকে মাংস অকণ দিব লাগিব। হোলী বুলি অকণমান ফূৰ্তি কৰিব লাগিব। মাংসৰ মানে লাইন পূৰা বাপৰে, সাংঘাতিকচোন মাংসৰ দোকানত সাংঘাতিক লাইন কৰিবলগীয়া হৈছে আজি মাংসৰ দোকানত। আমাৰ কেন্দুগুৰি দোকানখনতো বহুত ভিৰ, মই বোলো ঘূৰি আহিলেও তাতো দেখিলোঁ মানুহৰ গাড়ী বহুত, ইয়াত দেখোন 20টামান মানুহে লাইন কৰি আছে মাংস ল'বলৈ। 11 মাৰ্চত উদ্বোধন হ'ব যোৰহাটৰ একেবাৰে মাজমজিয়া দ্বিতীয়টোৰ ওপৰত থকা ব্ৰিজখন। এই গাড়ী এতিয়া যাব পৰা হৈছে অলপ চলপকৈ। এখন আপোনাৰ ভোগদৈ ব্ৰিজৰ ওচৰৰ পৰা বৰা চাৰিআলি শেষ হৈছে। ইয়াত ৰাইজে ফাকুৱাখিনি বস্তু বিকি আছে, তাৰপিছত বুজি দেই। এয়া গড়আলিত ভিৰ, পূৰা প্ৰচেছন চলি আছে। আমি গড়আলিৰ দোকানখনতে ফাকুৱাৰ বস্তু বজাৰ কৰিলোঁ। এতিয়া আমি গড়আলি গৈ আছোঁ, ইয়াৰ পিছত আমি যাম নআলি আমাৰ দাদাৰ ঘৰত যাম, তাত গৈ আছোঁ। এতিয়া আহি লিচুবাৰীত থকা মাজুদাৰ ঘৰ পালোহি। ইয়াতে দাদা বৌ আৰু ভতিজাহঁতৰ লগত ফাকুৱা খালি। একদম বৌটো হ'লে নাই অকণমান নিতম সানি দিব লাগিব। এতিয়া গুডু খনা নাই না হোলীৰ স্পেচিয়েল হালোৱা, গাজৰ হালোৱা। গাজৰ হালোৱা। দাদাৰ ঘৰত খেলিলোঁ, ফাকুৱা খেলিলোঁ। এতিয়া খেলি পেলাই উভতি আহি আছোঁ, ঘৰলৈ গৈ আছোঁ। ব্ৰিজৰ তলেদি এতিয়া ঘৰত গৈ আছোঁ, ঘৰত গৈ অলপ চলপ খেলিম আৰু। এতিয়া আমি এতিয়াদি আহি আছোঁ। আহি থাকোঁতে বৰপুল পাৰ হৈ আহি পেলাই এই চেঙেলী গাঁৱৰ সন্মুখত দেখা পাইছোঁ। চেঙেলী গাঁৱৰ বৰনাম ঘৰৰ ৰাইজসকলে ফাকুৱাৰ শোভাযাত্ৰা কৰিছে। এইটো এটা পৰম্পৰা, আমাৰ প্ৰায় প্ৰতিখন গাঁৱৰে এইটো কৰা হয়। এয়া বায়েক ভায়েকৰ হোলীডে একদম ৰঙচুৱা কৰি পেলালে, উলিয়াই দিলে, বঢ়িয়া মজা। এয়া ভনীবাক আমাৰ গুডুৱে ফাকুৱা খান্দিছে। গোটেইজনী এনেও ৰাঙলীয়ে হৈ আছে, এতিয়া আৰু অকণমান একদম ব্লু কৰি দিছে একেবাৰে। শেষত সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ, আন্তৰিক শুভকামনা জনালোঁ। সকলোৰে মনবোৰ হোলীৰ ৰঙৰ নিচিনাকৈ ৰঙীন হৈ পৰক। ধন্যবাদ।